অকল সমগ্ৰ দেশৰ কাৰণে নহয় পৃথিৱীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ এটা দিন কিয়নো আজি 74 ইয়াৰ্ছ 77 ইয়াৰ্ছ আই থিংক এনেকৈ কিবা এটা হ'ব আপোনাৰ পৃথিৱীখন জীয়াই ৰখাবৰ কাৰণে আৰু আমি মানুহৰূপে জীয়াই থাকিবৰ কাৰণে গছ পুলি ৰুবলৈ আমি বাধ্যত পৰিছোঁ আৰু যাৰ ফলত আমি আজি সেই দিনটো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে হিচাপে আজিলৈকে গ্ৰহণ কৰি আহিছে বা আজিলৈকে আমি মানি আহিছোঁ। এতিয়া কথাটো হ'ল আমাৰ বিটিআৰবাসীৰ কাৰণে খুব সুখৰ কথা যে পৃথিৱীত আপোনালোকে যদি নেচাৰটো চায় আমাৰ সেই বিটিআৰ সেই অসম সোণৰ বিটিআৰ মানে ইমান নেচাৰেলি যে ৰিচ পৃথিৱীৰ মানুহে ইয়াত আহিলে আকৌ গুচি যাবলৈ মানে মন নকৰে। গতিকে এইখিনি স্থানত থাকি পেলাই আমি বসবাস কৰিবলৈ পাইছোঁ আৰু আমি জীৱন যাপন কৰিবলৈ পাইছোঁ। আমি যে সুন্দৰভাৱে ভৱিষ্যত জীৱন কৰিব পাৰিম এইটো আমাৰ আজিৰ দিনৰ দ্বাৰাই আমি সকলো বিটিআৰবাসীত থকা জাতি জনগোষ্ঠীক আমি মেছেজ দিব বিচাৰিছোঁ। আমাৰ কাৰণে সুখৰ কথা মানে সুখৰ দিন এইটো। আজি এটা হিষ্ট্ৰিকেল ডে হ'বলৈ গৈ আছে। যোৱাকালি আমাৰ চিফ ছাৰৰ নেতৃত্বত যি নেচাৰক লৈ পেলাই আমাৰ অসমৰ বা বিটিআৰৰ প্ৰাকৃতিক যিখিনি সৌন্দৰ্য ইয়াক লৈ পেলাই আমি যিটো আলোচনা কৰিছিলোঁ সেই আলোচনা কৰা মৰ্মে আমি এটা সিদ্ধান্ত ল'লোঁ যে আমাৰ ৰাইমনা ফৰেষ্টটো মানে গৱৰ্ণৰে যোৱা 2019 চনত 20 চনত ডিক্লিয়াৰ দিয়া হিচাপে মানে ৰাইমনাটো খুব সোনকালে ৱাইল্ড লাইফ নেশ্যনেল চেংচুৱেৰী হ'বলৈ গৈ আছে, ৱাইল্ড লাইফ চেংচুৱেৰী হ'বলৈ গৈ আছে। সেই মৰ্মে আজি চিফ মিনিষ্টাৰে যোৱাকালি আমাক কথা দিছে আজি ৰাইমনাটো ৱাইল্ড লাইফ চেংচুৱেৰী হিচাপে ঘোষণা কৰিব আৰু সেইটো আমাৰ বিটিআৰত থকা বড়োসকলৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ কাৰণে এটা শান্তিৰ বাৰ্তা বুলি আমি ক'ব পাৰোঁ। মই একচুৱেলি সন্ত্ৰাসকাৰী বুলি ক'ব বিচৰা নাই। একচুৱেলি তেওঁলোকে আমি বড়ো জাতিটো একচুৱেলি নেচাৰৰ লগত থাকি ভাল পায়, নেচাৰৰ আণ্ডাৰত বা নেচাৰৰ ভিতৰত থাকি ভাল পায় আৰু নেচাৰৰ লগত জড়িত থকাৰ কাৰণে সেই নেচাৰৰ কথাটো সদায় চিন্তা কৰে। কিন্তু আজি আমি দুষ্কৃতিকাৰী বুলি ক'ব লাগিব যিসকল আমাৰ বিটিআৰত থকা জংঘলটো দেখি পেলাই মানে সহ্য কৰিব পৰা নাই। আমি যে ইয়াত ইমান শান্তিকে বসবাস কৰি আছোঁ সেইটো দেখি পেলাই তেওঁলোকে মানে শান্তিৰে শুব পৰা নাই, যাৰ ফলত আমাৰ জংঘলটো শেষ কৰিব বিচাৰিছিল। আৰু ইয়াক বচাবৰ কাৰণে আজি অসম চৰকাৰে মাননীয় আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি আমাৰ ৰাইমনা ফৰেষ্টটো ৱাইল্ড লাইফ চেংচুৱেৰী হিচাপে ডিক্লেয়াৰ কৰিবলৈ গৈ আছে। প্ৰটেকশ্যনটো আমি কৰিয়ে আছোঁ, তাৰ মাজতে এটা দুটা চোৰ সোমাই আছে। তথাপিও এইখিনি বন্ধ কৰিবৰ কাৰণে আমাৰ সমাজে সজাগ হ'ব লাগিব। ওচৰে পাজৰে থকা সকলো জাতি জনগোষ্ঠী একগোট হ'ব লাগিব। এইটো মাত্ৰ সেইটো নহয় যে আমি অকল জংঘলটো বচাম। আজি আপোনালোকে চাওক ভূটান পাহাৰৰ তলত থকা যিমানখিনি ভৈয়াম এই ভৈয়ামত আজি কুৱাত পানী নোহোৱা হ'বলৈ গৈ আছে। আপোনাৰ 150 ফুট এইফালে বৰিং কৰাত 150 ফুটতো আমি পানী নোপোৱা অৱস্থাত আহি গৈছে। এইবোৰ একচুৱেলি আমাৰ তাত থকা গছ গছনিবোৰ কাটি তলিহং কৰাৰ কাৰণে এইবোৰ হ'বলৈ গৈছে। গতিকে সেইবোৰ আমি ৰক্ষা কৰিবলৈ ৰাইজে সজাগ হ'ব। সফলতাটো কি হৈছে 40 লাখ মানে প্ৰত্যেক ডিষ্ট্ৰিক্টত 10 লাখকৈ আমি পুলিখিনি বিভিন্ন ঠাইত ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল। যিহেতু আমাৰ কোনো ফাণ্ড নাছিলে, 1 পইচা ফাণ্ড পোৱা নাছিলোঁ, গতিকে আমি মানুহখিনিক সংগঠন স্কুল কলেজ বা অনুষ্ঠানক দিয়া হৈছিলে। গতিকে বিভিন্ন অনুষ্ঠানে লগালেও এনেধৰণৰ যিটো মুকলি জেগাবোৰত মানে প্ৰটেকশ্যনৰ অভাৱত মেইনটেনেঞ্চৰ অভাৱত য'ত মুকলি জেগাত ৰৈছে সেইখিনি ছাকচেছ হোৱা নাই। কোনোবা স্কুল কলেজত লৈছে তাৰ 10% মান ছাকচেছ হোৱা দেখা গৈছে। কাৰণ ইয়াতে তেখেতৰ উদ্দেশ্য খুব মহান আছিলে, কিন্তু আমি ছাবচিকুৱেণ্ট কোনো বাজেটাৰী প্ৰভিজন নথকাৰ কাৰণে আমি মেইনটেইন কৰিব পৰা নাই বস্তুটো। আমি অলৰেডি যথেষ্ট হৈছিলে। আমি এতিয়া কাউলা বজাৰত আমি 10জনীয়া গ্ৰুপ এটা আমি আছে উইথ আৰ্মছ, খুমনিগত আমি 10জনীয়া গ্ৰুপ উইথ আৰ্মছ,
পাটাবাৰীত 10জনীয়া গ্ৰুপ উইথ আৰ্মছ আৰু 30টা আমি হোমগাৰ্ড আনি বিভিন্ন স্থানত ৰখাইছোঁ। আজি দেখা গৈছে 1 মাহৰ পৰা আমাৰ যিটো গছ কটাটো কমিছে। এনক্ৰচমেণ্ট যদিও আমি উচ্ছেদ কৰিছোঁ, আকৌ ৰি এনক্ৰচমেণ্ট হ'ব পাৰে, তেওঁলোকৰ চান্স লৈ থাকিব। আমি বাৰে বাৰে কৰিব লাগিব আৰু জংঘল প্ৰটেকশ্যন